আজি বেলখন মন্দিৰত আহিছোঁ, বিল্লেশ্বৰ দেৱালয়। সকলোৱে জানেই ইয়াত ডাঙৰ দুৰ্গা পূজা হয়। তাত আহিছোঁ আজি। এইজনী সীমা। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে চাকি কিনি ল'লে, চাকি জ্বলাই ল'লোঁ। তুমি তাতে যাবা নেকি? ডেইলি যাবা? সোধাচোন। এটা পানী নাই নহয় পিছলে যাব পাৰি। গুহাত যাই আছোঁ দেই। গুহা নীলা নীলা কিনো? ঐ ইয়াতে পানী থাকিছিল ন আগতে? সেইটো দেখাই লওঁ। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত। মন্দিৰৰ পৰা যাওঁ এতিয়া। এই বৌ দাদা সীমা কতে ক'ত সীমা যাওঁ এতিয়া। টাটা বাই বাই। আহিছি
ধুনীয়া লাগিছে এই পানী চিটকি আছে কিন্তু মাই ৰঙা কাটা ইমান মৰম লাগে কলাৰ মাজত ৰঙা বৰ ধুনীয়া লগা হৈছে এই কলাটো কিনো এইটো কলাটো কিনো কলাটো ইমান কলা বৌ কাপোৰ ভিজো তোমাৰ ধুনীয়া এইটো ডাঙৰ আছে